নমস্কাৰ, মোৰ অন্য এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক সেৱাভাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আকৌ মই এইফালে আহিলোঁ পিঠা বনাবলৈ। তাকে ভাবি মালপোৱা দুটামানকে বনাবলৈ আহিলোঁ। আৰু এইখিনি দেখিছোঁ মই ভালদৰে এইখিনি গুলি লৈছোঁ। মই কিন্তু বৰ বিশেষ পিঠা বনাবলৈ নাজানো। এনেই অকণমান চেষ্টাহে কৰিলোঁ। মই যিমান পিঠা বনাওঁ তাতকৈ দুগুণ খাই ভাল পাওঁ। দেখিবলৈ কেনেকুৱা হৈছে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু এয়া ফাইনেলি হৈ গ'ল। পাকঘৰত আহি দেখিলোঁ যে মায়ো নাৰিকলৰ লাডু বনাই আছিলে। আৰু এইফালে এটা মই উঠাই ল'লোঁ। খাই কিন্তু বিৰাট ভাল লাগিলে দেই। তাৰপিছত মায়ে ক'লে যে কেক এটাও বনোৱা। তাৰপৰা সেই মায়ে কোৱা দেখি মই কেক এটাও বনালোঁ। আৰু ধুনীয়াকৈ এইফালে সজাই ল'লোঁ কাজু খিচমিচ দি। আৰু ইয়াত ফাইনেলি কেকটো হৈ গ'ল। কেকটো যিহেতু মই জুইত বনাইছিলোঁ সেইটো কাৰণে দেখিবলৈ বৰ ধুনীয়া নহ'ল। আৰু আজিৰ ভ্লগটো মোৰ ইমানেই আছিলে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি মোৰ চেনেল নতুনকৈ আহিব তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।